নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে টি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু দীপাৱলীৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু দীপাৱলী বুলি ৰিলায়েন্সৰ পৰা মানে এটা গিফ্ট পঠাইছে, তো চাই থাকক আৰু গিফ্টটোত কি আছে কি নাই দেখাবলৈ চেষ্টা কৰিম। আৰু এইটোৱে হৈছে গিফ্টটো, যিটো গিফ্ট পঠিয়াইছে এইটোৱে হৈছে, ইয়াত লিখা আছে ৰিলায়েন্স দীপাৱলী ৱেটিংছ, জিঅ'ৰ পৰা পঠিয়াইছে। তো এইবাৰ ফাইনেলি কাটি ল'ম, মানে একদম পূৰা পেকিং কৰা আছে, মানে খুলিব নোৱাৰিব, মানে ব্লেড লাগিব এখন, ব্লেডো আনি লৈছোঁ, তো খুলিম আৰু একদম এইটো কাটি ল'লোঁ, একদম ফাইনেলি খোলা হৈ গ'ল। একদম পূৰা লিখা আছে ধুনীয়াকৈ ৰিলায়েন্স ফাউণ্ডেশ্যন বুলি, ৰিলায়েন্সৰ পৰা পঠিয়াইছে। কিবা কিবি আছে আৰু লিখা, ইয়াতে কিবা কিবি আছে আৰু লিখা, মানে কি কি আছে ধুনীয়াকৈ লিখিছে আৰু ধুনীয়াকৈ এইখন বেগ দি থৈছে। এই বেগখনৰ ভিতৰতে আছে আৰু কিবা আছে, এতিয়া খুলিব লাগিব। এইখন ধুনীয়াকৈ দিয়া আছে, এতিয়া এনেকৈ খুলি আছোঁ আৰু কিবা আছে ভিতৰত, ধুনীয়া এইটো কিবা কিবি মানে থবা ভাল হ'ব আৰু ধুনীয়া একদম। তো এতিয়া এনেকৈ খুলিব লাগিব, এইটো পূৰা টাইট কৰা আছে, মানে কিবা আছে আৰু এতিয়া ফাইনেলি খুলিম আৰু কিবা ৰাখে কিবা নাই, মানে ভয়ে লাগি আছে কিবা পঠাইলে, মানে পূৰা ফাইনেলি কিবা পালোঁ আৰু পাই গ'লোঁ। ধুনীয়াকৈ এইবিলাক আছে, কাজু চাজু কিবা কিবি আছে আৰু আছে তাত কিবা থাকিলে কাজু তিনিটাই আছিলে, ধুনীয়াকৈ এইখন বেগত দি দিছে, তিনিটা আছিলে। এয়া কাজু বাদাম, এইটো কিবা কয় মই ভালকৈ নাজানো, জনাব আপোনালোকে কমেণ্ট কৰি কিবা কয়। আৰু এইটো কিচমিচ, তো একেটাই আছিলে আৰু যি নহওক বহু বেছি ভাল লাগিল। দীপাৱলী বুলি ৰিলায়েন্সৰ পৰা প্ৰথমবাৰৰ বাবে গিফ্ট পালোঁ, বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰো কৰিব। তো আজিলৈ ইমানে।